খবৰ আশা কৰোঁ চবৰে ভাল মোৰো ভাল আজি এটা নতুন ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো মানে পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ আহিলে তাৰ কাৰণে ভাবিলোঁ আনবক্সিং কৰি আপোনালোককো দেখাওঁ ভিডিঅ'টো চাই থাককচোন এয়া চাওক উল্টা সাইডে খুলিল নহয় ঠিকে আছে দিয়ক ডাস্টবিন পলিথিন হয় অনলাইন অৰ্ডাৰ দিছিলোঁ 3টা ৰোল আহিছে কিমান ডাঙৰ ডাঙৰ খুলি চাওঁ ৰখক ডাস্টবিনটো ডাঙৰে হয় মানে পাতল ঠোঙাটো বহুত পাতল দিছে এই দেখিছেনে 5 কেজি ওজনৰ 5 কেজি ডাঙৰটো 5 কেজি সাইজৰ এইটো মানে যিমান দেখাইছিলে ধুনীয়া অনলাইন চাওঁতে বহুত ধুনীয়া দেখাইছিলে চাওক বহুত পাতল হয় এইখানে এটা ডাস্টবিনত দি পেলাই বস্তু সোমোৱালে ফালিয়ে যাব দুটা তিনিটা একেলগত ডবল দি কৰি পেলাই ভৰাব লাগিব এইটোত আৰু এনে বহুতখিনি আহিছে 3টা ৰোল 90টা আহিছে 90টা এটা ৰোল তলত পৰি গৈছে হাতত আকাশী ৰঙৰ আৰু গ্ৰীণ কালাৰ ব্লেক আহিছে 3টা কালাৰে আহিছে আৰু বহুত আহিছে আপোনালোকে ঘৰৰ কাৰণে আনিব পাৰে কিন্তু বহুত পলিথিনটো মানে সফট হয় এনে বুজিছেনে আর পার্সেলটো বহুত সৰুকে আহিছে দেখিছে 3টা ৰোল দি পঠাইছে আৰু 90টা আছে ইয়াত পুৰা আৰু ঠোঙাটো মানে সফট হলে আপোনালোকে ঘৰত ইউজ কৰিবৰ কাৰণে দুটা কাৰণ আমি দোকানৰ পৰা কিনি আনিলে এটা দুটা তিনিটা ঠোঙা 10 টকা লয় আমি এতিয়া 186ত আমি 90টা ঠোঙা পাইছোঁ তাৰ কাৰণে অকণ বেয়া আহিলেও কথা নাই দুটা দি পেলাই ইউজ কৰিব পাৰোঁ ভালকৈ তাৰ কাৰণে আপোনালোকক ভাবিলোঁ আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই দেখাওঁ আপোনালোকে আনক অনলাইন চাই পেলাই ওলাইছোঁ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি কাৰণে বাই বাই